Hello everyone, welcome back to my YouTube channel. আজি আমি ৰাখৰ আখৰা চাবলৈ গৈ আছো মানে আমাৰ গাঁৱত ৰাখৰ আখৰা চলি আছে আৰু আহোচোন আপোনালোককো দেখুৱাও আমাৰ ৰাখৰ আখৰা কিমান দূৰ আগবাঢ়িছে কিমান দূৰ কি কৰিছে এয়া দেখিছেনে 6 তাৰিখে ভাইমন্দা আহি আছে আৰু 5 তাৰিখে আমাৰ মহাৰাখ যাত্ৰা মানে দুদিনীয়া কাৰ্যসূচীৰে এই দেখিছেনে কণ মাইনাহঁতৰ কিমান উৎপাত মানে ইহঁতে নাচিব যে কিমান যে ফূৰ্তি কিমান যে হেঁপাহ আৰু নহবনো কিয় বছৰতে এবাৰহে আহে যে এয়া আমি গৈ পোৱালৈকে আখৰা আৰম্ভ কৰিয়ে দিছে এয়া বহুদেৱ কংখ দৈৱকী আখৰা চলি আছে বহুত কষ্ট কৰিছে দেই তেওঁলোকে আৰু ভালে কৰিছে বাৰু ৰাখৰ দিনা কিন্তু ভাল লাগিব চাই আৰু দৈৱকী গৰাকী বহুত ভাল লাগিছে মানে ধুনীয়া হয় তাই আৰু মানে হয়তো কেমেৰাত ইমান ধৰিব পৰা নাই আঁতৰৰ পৰা কৰিছোঁ যে ভিডিঅ'টো কিন্তু ওচৰৰ পৰা তাই দেখিবলৈ বহুত ধুনীয়া হয় মানে বহুত ভাল লাগিব তাইক চাই মানে দৈৱকী ৰূপত এয়া শিল্পী মণ্ডলী আৰু তেওঁলোকৰ কষ্টবোৰো ইগনৰ কৰিব নোৱাৰি তেওঁলোকৰ বাৰু বহুত কষ্ট কৰিছে ¿Qué? এয়া আখৰা চলি থাকোঁতে পটককৈ কাৰেণ্টটো গুচি গ'ল আন্ধাৰে মুন্ধাৰে আৰু কৰি আছে তেওঁলোকে এয়া মই চাহ খাবলৈ গৈছিলোঁ কিন্তু মোকে চাহ দিয়া পালটো পেলাই দিলে আৰু এয়া মই চাহ দিবলৈ কৈছোঁ ওপৰলৈ সকলোকে চাহ একাপ দিওঁ বুলি কৈছোঁ কিন্তু কিছুমানে খাইছে কিছুমানে নাই খোৱা এয়া দেখিছেনে ইহঁতৰ উৎপাতবোৰ কণ মাইনামাইনীহঁতৰ উৎপাতবোৰ আৰু আপোনালোক সকলোকে আকৌ এবাৰ কৈছোঁ আমাৰ নৱবৃন্দাবন প্ৰাথমিকত হোৱা মহাৰাখ যাত্ৰা আৰু আমাৰ ভাইমন্দা চাবলৈ আহিব দেই আজিলৈ আহিলোঁ দেই বাই বাই